Hey guys, সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো মামাৰ ঘৰৰ ওচৰৰ পৰা আৰু এয়া আছে মামা আৰু এতিয়া গৈ আছো মামাৰ লগত খিচাৰি খাব কাৰণ আপোনালোকেতো জানে পূজা বুলি ক'লে খিচাৰিটো মেইন তো সেইকাৰণে গৈ আছো মামাৰ লগত বলা 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 আৰু এনেকৈ দুইটাই পুৰা ফুল জছত গৈ আছো খিচাৰি খাব জানে আৰু পূজা বুলি ক'লে আৰু কি খিচাৰিটো মেইন না আৰু ইফালে এখন পূজা হৈ আছে আৰু সেইটো হ'ল চানমাৰী পুলিচ থানা আৰু এনেকৈ গৈ 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 পাই গ'লো মন্দিৰ সেই আগত আছে মন্দিৰটো আৰু ইয়াতে গাড়ীখন পাৰ্ক কৰি থৈ ৰ'ব ইয়াতে থৈ দিলোঁ আৰু আগত আছে সেয়া মন্দিৰ তো তাতে যাম আৰু খিচাৰিটো খাম খিচাৰি খোৱা হৈ গ'ল একদম পুৰা পেট ফুল হৈ গ'ল আৰু এতিয়া মামাৰ লগত গৈ আছোঁ জাগা এটাত এই জাগা মানে মন্দিৰ এটাত গৈ আছোঁ যাৰ নাম আপোনালোকে হয়তো শুনিছেই ইস্কন মন্দিৰ আৰু এইটো উলুবাৰীত আছে তো মামা আৰু মই তাতে গৈ আছোঁ আৰু কোনোদিনো যোৱা নাই তো ভাবিছোঁ আজি তাতে এবাৰ গৈ আহোঁ তো বলক 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 পাই গ'লোঁ ইস্কন মন্দিৰ মাতৃ মন্দিৰ মামা আৰু মামা আৰু মই প্ৰথমবাৰ আহিছোঁ যে ইয়াত মানে অহা নাই ওচৰে পাজৰে থকা মানুহবিলাক আহিছে চাগে কিন্তু মামা আৰু মই আজি ফাৰ্ষ্ট টাইম মানে ওচৰতে আছে কিন্তু কোনোদিনো গমেই পোৱা নাছিলোঁ যে ইয়াতেও কিবা এটা মন্দিৰ আছে কোনফালেদি যায় সেইটোৱে নাজানো ৰ'ব মামা কোনফালেদি যায় চিনি পালা সেইটো অহাই নাই আৰু আপোনালোকে গেটত যে দেখা পালে ইস্কন এই ইস্কনৰ ফুল ফৰ্মটো আপোনালোকে জানেনে ইস্কনৰ ফুল ফৰ্ম মানে হ'ল ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছ যাক শ্বৰ্ট ফৰ্মত ইস্কন বুলি কয় আৰু এয়া মাতৃ মন্দিৰ আৰু ইফালে ইস্কন মানে ইফালেদি যাব লাগিব আহা মা আহা আহা এই বৰষুণটো দি বৰ বেয়া কৰিলে আৰু এইটোৱে মন্দিৰ ইস্কন মন্দিৰ এইটো আৰু এয়া জেগা আপোনালোকে ইয়াতে ধুনীয়াকৈ আহিব পাৰে কাৰোবাৰ যদি টেনশ্যন আছে ডিপ্ৰেশ্যন আছে মামা কিবা আছে নেকি টেনশ্যন ডিপ্ৰেশ্যন যদি কাৰোবাৰ আছে ইয়াতে আহক পূৰা গুচি যাব মানে আৰু আগতে চাগে তলতো কিবা আছিলে চাগে গেট চেট কিন্তু এতিয়া বন্ধ কৰি দিছে ইয়াতে আহক আৰামত জিৰাওক মনত যদি কিবা চলি আছে সেইবোৰ খেদাই দিয়ক মন্দিৰ চন্দিৰ আহিলে এনেও টেনশ্যন ডিপ্ৰেশ্যন এইবিলাক কাৰোবাৰ যদি কিবা থাকে গুচি যায় আৰু এই গছটো চাওক আহঁত গছ পুৰা কি ডাঙৰ বাপৰে বাপ মামা কেনে লাগিল আহি বঢ়িয়া বঢ়িয়া ন ভাল লাগিছে তো ফাৰ্ষ্ট টাইম আহিছোঁ বেয়া লগা নাই বাৰু ভাল লাগিছে এই খালি বৰষুণটো ডিষ্টাৰ্ব দিলে বৰষুণটো মানে কি ক'ম আৰু যেতিয়া তেতিয়া টাইম লিমিট নাই যেতিয়া পাই তেতিয়াই দি দিয়ে আৰু সেয়া চাওক গান্ধী মণ্ডপ ইয়াৰ পৰা কি ধুনীয়াকৈ দেখা পায় ওচৰত ৰ'ব মই অলপ জুম কৰি দেখাই আছোঁ এইয়া এইবাৰ অলপ মাতৃ মন্দিৰৰ পৰা আহোঁ আৰু চাওক 1989তে হোৱা মন্দিৰ এইফালে এইটো কি আছে ঝুলনা আপোনাৰ দেৱশিশুটো অৱহেলা কৰি দলিয়াই নেপেলাই সুৰক্ষিত স্থানত ৰখাৰ ব্যৱস্থা কৰক কাৰণ এইটো কিয় দিছে এই যে কিছুমানে শিশুবিলাক যে য'তে ত'তে পেলাই থৈ যায় এনেকুৱা নিউজ আগতে বহুত আছিল আপোনালোকে হয়তো দেখা পাইছে তো সেইবোৰ নকৰি যদি আপোনালোকে ইয়ালৈ আহে আৰু এইটো এটা মাতৃ মন্দিৰ হয় এটা আশ্ৰম হয় য'ত আপোনালোকে ইয়াতে যদি কাৰোবাৰ শিশু নালাগেও ইয়াতে আপোনালোকে থৈ যাব পাৰে আৰু যদি কাৰোবাক লগা হয় যদি এডপ্ট কৰিব বিচাৰে ইয়াতে আপোনালোকে এডপ্টটো কৰিব পাৰিব গাড়ীখন চাওক গাড়ী 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 পা কি গাড়ী এখন মামা পুৰা লক কৰি থৈছে ভিতৰত তামাম গাড়ী কিন্তু এইখন যদি চলে নহয় মজা লাগিব আৰু এনেকৈ ইস্কন মন্দিৰৰ পৰা বিদায় লৈ এতিয়া ঘৰ গৈ আছোঁ ভিডিঅ'টো থুলমূলকৈ কিবা এটা বনাইছোঁ আৰু চাব সকলোৱে তো এতিয়া যাওঁ আৰু ঘৰত বাই বাই